নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰকাশ ব্লগছ অফিচিয়েল। আৰু এই চেনেলটো মোৰ একেবাৰে নতুন হয় আৰু আজি মই প্ৰথম আপোনালোকক মাজলৈ ব্লগ আগবঢ়াই দিব বিচাৰিছোঁ। সেইবাবে মই মোবাইলটো হাতত তুলি লৈছোঁ। এতিয়া মই বাৰাণ্ডাতে বহি আছোঁ আৰু আমাৰ ঘৰৰ মানুহবিলাক গৈছে বিহুৰ বজাৰ কৰিবলৈ মেৰাপানীলৈ, আৰু মই ইয়াতে বহি আছোঁ। এতিয়া অলপ সময় বহিম বাৰু ইয়াতে, আপোনালোকক ইয়াৰ নাজাৰাবিলাক দেখুৱাম, অলপ চাই ল'ব আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা, আৰু মই দিনটোত কি কি কৰোঁ কি নকৰোঁ এইবিলাক সকলোবিলাক আপোনালোকক দেখুৱাই যাম ভিডিঅ'ৰ যোগেদি। আৰু মই ক'লৈ যাওঁ কি কৰোঁ এইবিলাক চাই থাকিবলৈ পাব মোৰ এই ভিডিঅ'ত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো চাই ভাল পালে শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া এয়া আমাৰ ফুলনি বাৰী, চাই লওক আপোনালোকে। ফুল এয়া ৰোৱা হৈছে গছ, আৰু এয়া আচলতে মোৰ নিজৰ ঘৰ নহয়, মোৰ মামাৰ ঘৰ হয়। মই বৰ্তমান থাকোঁ ইয়াতে। সৰু সুৰা কাম এটা কৰি আছোঁ, সেইবাবে ইয়াতে থকা হৈছে। আৰু ঘৰলৈ যাওঁ মাজে মাজে। এতিয়া বিহু আহি আছে, বিহুলৈ মাত্ৰ আৰু 2টা দিন বাকী। এতিয়া ঘৰলৈ যাব লাগিব, আপোনালোকক ঘৰত দেখুৱাম। এইবিলাক চাওকচোন, ফুলবিলাক ভাল লাগিছেনে আপোনালোকে জনাবলৈ নাপাহৰিব দেই ভিডিঅ'বিলাক। আৰু এয়া ফুল কিছুমানৰ নাম নাজানো বাৰু, এইবিলাক সকলোৰে নামটো চিনি নাপাওঁ ফুলবিলাকৰ। আৰু এতিয়া মই এয়া এনেই ঘৰত কিনো কৰিব, বাকী সকলোবিলাকতো ওলাই গ'লেই বজাৰলৈ। ময়ো যাম অলপ পাছত ওলাই বজাৰৰ ফালে মেৰাপানীলৈ, আৰু তেতিয়া আপোনালোকক দেখুৱাম আমাৰ টাউন কেনেকুৱা হয়। মোৰ ঘৰ হৈছে গোলাঘাট জিলাৰ বালিজান গাঁৱত। ফৰকাটিং নামটো শুনিছে আপোনালোকে চাগে, ফৰকাটিং ষ্টেচন তাৰ পৰা অলপ আহি। আৰু এতিয়া মই থাকোঁ বৰ্তমান মেৰাপানী, অসম নাগালেণ্ড বৰ্ডাৰ মেৰাপানী, আপোনালোকে নিশ্চয় সকলোৱে শুনিছেই। আৰু মই ইয়াত থাকোঁ, আৰু ইয়াত মানে মই সৰু সুৰা কাম এটা কৰি আছোঁ, সেইকাৰণে মই ইয়াত থাকিবলগীয়া হৈছে মামাৰ ঘৰত। আৰু মই এতিয়া ইয়াত থকা প্ৰায় 2 বছৰমানেই হৈছে, 2 বছৰমানেই হ'ল। মই ঘৰলৈও অহা যোৱা কৰি থাকোঁ, ঘৰলৈও যাওঁ, আৰু মানে অহা যোৱা কৰি থাকোঁ। আৰু এতিয়া ইয়াতে আছোঁ। এতিয়াতো এনেও বিহু পালেহিয়ে, সেইকাৰণে বিহুৰ কাৰণে মই ঘৰলৈ যাম। কাইলৈ যাওঁ নে পৰহিলৈ যাওঁ ঠিক ক'ব পৰা নাই, মুঠতে ঘৰলৈ যাম এইকেইদিনতে, আৰু আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো দেখুৱাম, আৰু লগতে মই আপোনালোকক ভিডিঅ'বিলাকক দেখুৱাই থাকিম।